নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ 5টা নতুন পাঠ লৈ আহিছো। প্ৰত্যেকটো প্ৰশ্ন উত্তৰ আপোনালোকক 10 ছেকেণ্ডৰ ভিতৰত দিয়া হ'ব। যদি সময়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ৰখাই দি চাব পাৰে। তেন্তে ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ 1 নম্বৰ খাটৰটো হৈছে হাঁহৰ কণী দীঘলীয়া, কাঠৰ কণী গোল, আৰু এটা কণী আছে লগাই গণ্ডগোল। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে উপনী। হয় বন্ধুসকল, আমাৰ মূৰত থকা উপনী। 2 নম্বৰ হাতৰ জন্ম দিলে মাটি, বাস কৰিলে গোটেই জীৱন পানী। বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে নাও বা জাহাজ। 3 নম্বৰ হাতৰ কেঁচাতে লোকটো পকিলে টান, তাৰ মাজত থাকে লক্ষ্মীৰ দান। বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ উত্তৰটো হৈছে পথাৰৰ আলি। 4 নম্বৰ হাতৰ পঢ়াত লিখাত দুয়োতে আহো কাম, কলম নহয় কাগজ নহয়, কোৱা কি বাৰু মোৰ নাম। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে সচনা। আৰু আমাৰ শেষৰ 5 নম্বৰ হাতৰটো হৈছে হাবিৰ মাজত তাঁতৰ সূতা, গাই দুষ্ট গাখীৰ মিঠা। বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে মৌ বা মৌচা। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। তেন্তে আজিলৈ ইমানেই। বাই বাই, টাটা, জয় আই অসম।